हेलो फ्रेंड्स की खबर आपनलोकर वेलकम बैक टू माय यूट्यूब चैनल आज सरुके एटा ब्लॉग बनाब लैसो कि है नो चाओ बाकी काले मोर हाजबेंडर बार्थडे आछे ताके सरुके गिफ्ट एटा आनि थैसो कि गिफ्ट आनिसो आपनालोके काइलेहे देखिब सरू सुरा गिफ्ट आरो एटो पैसा पातिओ नाइ जेहेतु इयात पढि आछो पैसाটো सब सिए दिए एतियातो मोर बेसी पैसा नाइ तो कारण सरू सुरा एटा गिफ्ट काइले आपनालोके देखिब यार भितरतनो कि आछे चाबले आपनालोके किन्तु काइले अपेक्षा करिब लागिब आरो डेकोरेशনৰ কাৰণেও हातत पैसाও নাই কৰিবৰ কাৰণে তাকে লাহে লাহে আৰু সৰু সুৰাকে কিবা এটাটো কৰিবই লাগিব নিজৰ হাজবেণ্ডৰ কাৰণে মোৰ বাৰ্থডেটো বহুত ডাঙৰকে পাতিছিলে সেইটো কাৰণে ভাবিলো তাৰ কাৰণেও সৰু সুৰাকে কিবা এটা স্পেশাল ৰাখো কাইলে হি মোৰ নিবলে কথা আছে কিন্তু মই তাৰ কাৰণে সৰুকে সাৰপ্ৰাইজ এটা ৰাখি দিওঁ তেতিয়া তাৰো মনটো ভাল লাগিব মোৰো ভাল লাগিব তাকে বলকচোন ভাবিছো সৰুকে কেক এটা বনাও ভালকে বনাব নাজানো আজিলৈকে বনোৱাও নাই যেহেতু ইউটিউবটো আছে শিকিবৰ কাৰণে তাকে ভাবিলো ইউটিউবৰ পৰা চাই বনাম আৰু তেনেকৈ লগত মোৰ লগত যিজনী আৰু আমাৰ সৰু কনচেলে এজনী থাকে তাইতো বহুত কেক বনায় কিন্তু তাই বিশেষ কাম এটাৰ কাৰণে ঘৰলৈ যাবলগীয়া হ'ল এতিয়া মই আৰু মোৰ লগৰ থকা ইজনীয়ে বনাম আৰু দুজনে মিলি কি হয় বাকি কেনেকৈ বনাও কি হয় খাবলৈ নাজানো ট্ৰাই এটা কৰি চাওঁ আপোনালোকেও বলকচোন কেনেকৈ বনাও চাব ওলাইছোঁ অকণ কেকৰ বস্তু বজাৰ কৰিবলৈ তাকে বলকচোন পইচা নাই পইচা উলিয়াব লাগিব এতিয়া বাৰ একাউণ্টত ভৰাই দিছে তাকে মোৰ কিবা গুগল পেটো ঠিক হৈ থকা নাই কি হ'ল জানো তাকে উলিয়াওঁগৈ এতিয়া পইচাটো বাকী আমি পাইছোঁহি আৰু এটিএমটো এগৰাকী ৰেড হৈ আহিছে পূৰা এটিএমটো পালোহি তাইকে উলিয়াই দিবলৈ দিছোঁ আৰু তাই একাউণ্টতে ভৰাই দিছে পইচা ওলাব বুলি ৰৈ আছোঁ ইয়াহো পইচা ওলাই গ'লে 500 এতিয়াতো আগে পইচা 500 তাকে কি হয় আৰু আপোনালোকৰ আশীৰ্বাদত হ'লে হ'ব আৰু এইটো দি বেলডাল চাইছে চাওক কেনেকুৱা লাগিছে চাওক এনেই ধুনীয়া লাগিছে এই ফটোতে চাওক মুখখন নেদেখায় ফাইনেলি গেছটো জ্বলাই লৈছোঁ কেৰাহীখন শুকাই আছে চাওঁ কি হয় ইউটিউবৰ পৰা চাই পিনি বনাব লৈছোঁ বেয়া হ'লেও খাম আৰু ভাল হ'লেও খাম আৰু ফ্লেমটো ল' কৰি দিছোঁ নহ'লে গাখীৰটো তলেহি পৰি যোৱাৰ সম্ভাৱনা আছে চেনিটো নিজৰ উমানমতে দি দিছোঁ 4 চামুচ দি দিছোঁ আপোনালোকে যিমান ভাল পায় টেষ্ট নিজৰ লগত দি ল'ব পাৰে মই আৰু এনেকৈ দিছোঁ আৰু অকণমানকৈ পাৰি কি হয় চেনিখিনি গোল খাওঁতে অকণমান টাইম লাগিব চাগে গেছটো অকণমান বেছি দূৰত আছে অকণমান ওচৰ চপাই লওঁ চাপৰ চুটি মানুহ হাতখনো চুটি বাকী মোৰ ময়দা নাছিলে ময়দা দিছে খৰচবিলাক অকণমান কমাই দিছে বাকী এইটো ফুড কালাৰ কিন্তু এইটো বৰ্তমান মই কেকটো বনাব লোৱা নাই বেলেগ এটা বস্তুৱে বনাব লৈছোঁ কিন্তু বনাওঁ আপোনালোকে চাবচোন কিনো কৰে 2 চামুচ আদা দিছোঁ ময়দা ফুলকৈ দিয়া নাই ময়দা দিছোঁ আপোনালোকে ভাবিছে চাগে এজনী কি বা কেক বনাব লৈছে কিন্তু এইটো বৰ্তমান মই কেকটো বনাব লোৱা নাই বেলেগ এটা বস্তুৱে বনাব লৈছোঁ কিন্তু বনাওঁ আপোনালোকে চাবচোন কিনো কৰে 2 চামুচ আদা দিছোঁ ময়দা ফুলকৈ দিয়া নাই কৈ দিয়া না
এতিয়া দি দিছোঁ ইয়াৰ অলপ আন্দাজমতে আপোনালোকে যিমান ভালকৈ দিব পাৰে যদি ক্ৰীম সৰহকৈ বনাব বিচাৰে তেতিয়া সৰহকৈ দিব পাৰে যদি কমকৈ বিচাৰে তেতিয়া কমকৈ দিব পাৰে বাকী গোন্ধটোতো ধুনীয়া আহিছে ন গোন্ধটো কেনেকুৱা আহিছে কোৱা আপোনালোকে ধুনীয়া আহিছে গোন্ধটো ধুনীয়া আহিছে খাওঁ লাগিছে আৰু চাওক না ক্ৰীমি ক্ৰীমি আহিছে আৰু লাহেকৈ কিন্তু হাত বিষাই গৈছে খেতি দিন মই আগতে এইবিলাক কাম একো কৰিয়ে পোৱা নাছিলোঁ আগতে মই ভাত বনাব পোৱা নাছিলোঁ কমেডি কৰিও পোৱা নাছিলোঁ মোৰ দুজনী বা আছে মাও জীয়ৰীয়ে হৈ আছে সেইকাৰণে কাম খাব নপৰে বাকী বাহিৰা কামবিলাক কৰিছিলোঁ কিন্তু এতিয়া আৰু বিয়া চিয়া হ'লে যেতিয়া কৰিব লাগিব শিকিছোঁ লাহে ধীৰে অলপ অলপকৈ বাকী অলপ এতিয়া অকণমান ফুড কালাৰ দি দিওঁ এইটো ৰেড হয় এইটোৰ একো আইডিয়া নাই বা কিমান বা কালাৰটো হ'ব সেইটো কাৰণে মই ফাৰ্ষ্ট ইমানকণমান দি চাইছোঁ কালাৰটো ধুনীয়া আছে আপোনালোকে এনেকৈ ঘৰতে ক্ৰীম প্ৰস্তুত কৰিব পাৰে গতিকে বেছি একো বস্তু নালাগে গতিকে আমি যিহেতু এনেকৈ ৰেণ্টত থাকোঁ হোষ্টেলত থাকোঁ পিজি হয় সেইটো কাৰণে অকণমান দিগদাৰ হয় ফ্ৰিজ নাই যিহেতু নহ'লে ইভাগে ক্ৰীমটো গলি যায় বাকী যিটো আমুলৰ ক্ৰীম হয় সেইটো কাৰণে ভাবিলোঁ মই এনেকৈ বনাই চাওঁ বাকী কালাৰটো ঠিকেই আছে পিংক পিংক টাইপৰ আহিছে ভাল লাগিছে পাছত যদি মই আকৌ অলপ দি পিনি চাম কি হয় এতিয়া ক্ৰীমটো ধুনীয়া আহিছে ৰাতি বহুত টাইম হ'ল সকলো হ'লেই আৰু মই অলপ কামত লাগি আছিলোঁ যে সেইটো কাৰণে অলপ দেৰি হৈ গ'ল বাকী আজি মোক কামত সহায় কৰি দিয়াৰ কাৰণে লাকি বা আৰু নিহাৰিকা বোলে বহুত বহুত ধন্যবাদ বাকী কেকটো ভালকৈ বনাব জনা নাই আপোনালোকে চাওকচোন কেনেকুৱানো হৈছে এইটো একো সা সৰঞ্জাম নাই অকল চামুচ আৰু হাতেদি ইউজ কৰিছোঁ গতিকে ক্ৰীমটো নিজে বনাইছোঁ কি হয় কেনেকুৱা হয় খালেই গম পাম আৰু কি হৈছে এইটো আৰু কেকটো মানুহটোৰ কাৰণে বনাইছোঁ মৰমত হেঁপাহত আই হোপ সি ভাল পাব বাকী এখেতলৈ বহুত ধন্যবাদ বহুত হেল্প কৰি দিলে বাকী মোৰ হাজবেণ্ডলৈ উইচ ইউ এ হেপী বাৰ্থডে ডিয়াৰ তোমালৈ ৰৈ আছোঁ বহুত আশাৰে সোনকালে আহিবা ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব